এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি মই আহিছোঁ ঢেকিয়াখোৱা বৰ নামঘৰলৈ আৰু আপোনালোক সকলোৱে জানে এই ঢেকিয়াখোৱা বৰ নামঘৰ ক'ত আছে আৰু আপোনালোকে নিশ্চয় বহুতে আহিছেও আৰু সেই ঢেকিয়াখোৱা বৰ নামঘৰ আছে যোৰহাট ডিষ্ট্ৰিক্টত আৰু এই বৰ নামঘৰটো বনাইছিলে মহাপুৰুষ মাধৱদেৱে আৰু আজি ইমানেই মানুহৰ ভিৰ আচলতে আজি বুলিয়েই নহয় গোটেই ভাদ মাহটোৱে এনেকৈ দিনে ৰাতিয়ে ঢেকিয়াখোৱা বৰ নামঘৰত একদম অজস্ৰ মানুহ হয় আৰু ইয়াতে নাম কীৰ্তন চলি থাকে আচলতে আজি আহিছোঁ আৰু আপোনালোকক গোটেই পৰিৱেশবোৰ ইয়াতে দেখুৱাম ঢেকিয়াখোৱা বৰ নামঘৰৰ তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে ঢেকিয়াখোৱা বৰ নামঘৰৰ মুখ্য তোৰণ এই তোৰণখনেৰে বৰ নামঘৰটোলৈ সোমাই যাব লাগে আমি আহি পালোঁ ঢেকিয়াখোৱা বৰ নামঘৰ দেখিছেনে বাৰু ইমানবোৰ মানুহ আচলতে বহুত ভাল লাগিছে আৰু এইখন বৰ নামঘৰটোৰ মুখ্য প্ৰৱেশদ্বাৰ এনেকৈ নামঘৰটোৰ ভিতৰলৈ সোমাই যাব পাৰি আমি ইয়াৰ পৰা চাকি আৰু ধূপ ল'লোঁ আৰু শৰাইও ল'ব পাৰি আৰু এনেকৈ আমি চাকি ধূপ জ্বলাবলৈ এতিয়া ভিতৰলৈ সোমাই যাম আহি আছোঁ ভিৰৰ মাজে মাজে নামঘৰৰ ভিতৰলৈ আজি ইমান গৰম ইমান ৰ'দ কিন্তু তথাপিও ইমানেই ভাল লাগিছে মই আগতেও এবাৰ আহিছিলোঁ সেইবাৰ কিন্তু ৰাতি আহিছিলোঁ ভাদ মাহত তেতিয়াও কিন্তু অজস্ৰ মানুহ আহিছিল ৰাতিও আৰু এতিয়াও ৰাতিও বহুত মানুহ হয় দিনতো এনেকৈ বহুত মানুহ হয় কি ক'ব ইমান যে ভাল লাগে সঁচাকৈয়ে গৈ আছোঁ ধূপ চাকি জ্বলাবলৈ ইমান গৰমত আচলতে দেখিছেনে অৱস্থাই নাইকিয়া হৈ গৈছে ঘামি জামি এই যে ইমানবোৰ চাকিৰ মাজত এগছি ডাঙৰকৈ চাকি জ্বলি আছে জানিব পৰা মতে সেই চাকি গছ হেনো যোৱা 494 বছৰ ধৰি এনেকেই জ্বলি আছে আৰু আমিও তাতে অকমান তেল দিলোঁ আমি ভিতৰত চাকি জ্বলাবলৈ ঠায়ে নাপালোঁ আৰু সেইকাৰণে বাহিৰতে জ্বলালোঁ আৰু বাহিৰতো ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে সকলোকে চাকি জ্বলাবলৈ আৰু চাকিবোৰ দেখিয়ে চাগে গম পাইছে ন আপোনালোকে ইমানবোৰ মানুহ হৈছে ইমানবোৰ চাকি আৰু আমিও তাতে চাকি জ্বলালোঁ আৰু এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভৰি ধোৱা মূঢ়াভাগ আচলতে গ্লাছৰ ভিতৰত আছে কাৰণে ইমান ভালদৰে ধৰিব পৰা নাই আপোনালোকে যেতিয়া আহিব আপোনালোকেও নিজেই গম পাব নামঘৰটোৰ ভিতৰ ভাগত য'ত নেকি আমি সেৱা লৈছিলোঁ সেইখিনি দেখাব পৰা নগ'ল কাৰণ তাত ইমানেই মানুহৰ ভিৰ লাগি আছিলে ভিডিঅ' কৰিবলৈ মানে অসুবিধা হৈ গ'ল সেৱালৈ আমি উভতিলোঁ আৰু আমাৰ লগত আজি আছিলে আমি একেলগে গৈছিলোঁ জ্যোতিষ্মা আমি একেলগে পিজিত থাকোঁ এয়া শিল্পিকা মোৰ ৰুমমেট আৰু এয়া লক্ষ্মীৰ আচলতে আজি অকণমান মূৰৰ বিষ উঠিছে কাৰণ বহুত গৰম আছিলে যে আৰু আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ থেংক ইউ